আজি হৈছে ফেব্ৰুৱাৰী মাহৰ 29 তাৰিখ। আমি এনে সাধাৰণতে জানো যে ফেব্ৰুৱাৰী মাহৰ লিপিয়ল বছৰ হ'লে ফেব্ৰুৱাৰী মাহ 29 দিনত হয়। তো লিপিয়ল বছৰ হ'লে ফেব্ৰুৱাৰী মাহটো কিয় 29 দিনত হয়? প্ৰতি 4 বছৰৰ মূৰে মূৰে ফেব্ৰুৱাৰী মাহটো 29 দিনত হয়। এনেই ফেব্ৰুৱাৰী মাহটো 28 দিনত থাকে। আমি জানো যে লিপিয়ল বছৰ হ'লে ফেব্ৰুৱাৰী মাহটো 29 দিনত হয়। এই লিপিয়ল বছৰ কি আৰু ফেব্ৰুৱাৰী মাহটো কিয় 29 দিনত হয়? অতিৰিক্ত একদিন ক'ৰ পৰা আনি 28ৰ পৰিৱৰ্তে ফেব্ৰুৱাৰী মাহটো 29 দিনত হয়। তো এই সকলো কথা আমি আজি অলপ জানিবলৈ চেষ্টা কৰিম। তো বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকলৈ মোৰ এটা ৰিকুৱেষ্ট, আপুনি যদি এতিয়ালৈকে আছামিজ অনলাইন টেক ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, প্লিজ ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো বজাই দিব। ভাল লাগিলে এটা লাইক কৰিব, আপোনাৰ বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰিব। ইয়াৰ বাবে আমি এখন চিত্ৰৰ ব্যৱহাৰ কৰিছোঁ। সৌৰজগতৰ নমুনাত এখন চিত্ৰ আঁকি লৈছোঁ। আমি সকলোৱে জানো যে সৌৰজগতত বৰ্তমান 8টা গ্ৰহ আছে। ইয়াৰ ভিতৰত আমাৰ পৃথিৱী এখন গ্ৰহ, যে পৃথিৱীয়ে সূৰ্যৰ চাৰিওপিনে ঘূৰে। পৃথিৱীয়ে সূৰ্যৰ চাৰিওপিনে এপাক মাৰোঁতে প্ৰয়োজন হোৱা সময়খিনিক আমি কওঁ 1 বছৰ। ধৰি লওক 1 বছৰ। যে আমি এনেই হিচাপ কৰোঁ, হিচাপ কৰিবলৈ গ'লে পৃথিৱীয়ে সূৰ্যৰ চাৰিওপিনে এপাক মাৰোঁতে প্ৰয়োজন হয় 365 সমস্ত 4/1 দিন, অৰ্থাৎ 365 দিন 6 ঘণ্টা। 6 ঘণ্টা। কিন্তু আমি 1 বছৰত ধৰোঁ 365 দিন। 1 বছৰত ধৰোঁ আমি 365 দিন। 365 দিন। পৃথিৱীয়ে সূৰ্যৰ চাৰিওপিনে এপাক মাৰোঁতে 365 সমস্ত 4/1 দিন, অৰ্থাৎ 365 দিন 6 ঘণ্টা সময় লাগে। আমি যদি 1 বছৰত 365 দিন ধৰোঁ, তেনেহ'লে বাকী 6 ঘণ্টা সময় ক'লৈ যায়? আমি জানো প্ৰতি 4 বছৰৰ মূৰে মূৰে লিপিয়ল বছৰ হয়, অৰ্থাৎ ফেব্ৰুৱাৰী মাহটো 29 দিনত হয়। যে প্ৰতি 4 বছৰত 6 ঘণ্টা কেইটা হয়? প্ৰতি 4 বছৰত আমাৰ 6 ঘণ্টা হয় 4টা। প্ৰতি 4 বছৰত 6 ঘণ্টা হয়, 4 বছৰত 6 ঘণ্টা হয় কেইটা? 4টা। প্ৰতি 4 বছৰত আমি 6 ঘণ্টা, 4টা যদি হয় তেনেহ'লে আমি 6 + 6 + 6 + 6 সমান হ'ব 24। 24 ঘণ্টাত 1 দিন। প্ৰতি 4 বছৰত 6 ঘণ্টা থাকে 4টা। 4 বছৰৰ মূৰত বাকী ৰৈ যোৱা সময়খিনি মিলি 1 দিন হয়। যে সেয়েহে প্ৰতি 4ৰ্থ বছৰত 365ৰ পৰিৱৰ্তে 366 দিনত এবছৰত ধৰা হয়। অতিৰিক্ত দিনটো ফেব্ৰুৱাৰী মাহত যোগ কৰি 28ৰ পৰিৱৰ্তে 29 দিন ধৰা হয়। এনেদৰে ফেব্ৰুৱাৰী মাহটো 29 দিনত হয়। আৰু সেই বছৰটো হয় অধিবৰ্ষ বা লিপিয়েল বছৰ। এতিয়া লিপিয়েল বছৰ কি? যিবোৰ বছৰৰ সংখ্যাটোক আমি 4ৰে হৰণ কৰিব পাৰোঁ, সেই বছৰটোকেই কোৱা হয় লিপিয়েল বছৰ। তো আজি আমি জানিলোঁ যে ফেব্ৰুৱাৰী মাহটো 29 দিনত কিয় হয়। তো ভিডিঅ'টো কেনে পালে কমেণ্ট কৰি জনাব। যদি ভাল লাগে লাইক কৰিব, আপোনাৰ বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰিব। আৰু এতিয়ালৈকে যদি আপুনি আছামিজ অনলাইন টেক ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, প্লিজ ছাবস্ক্ৰাইব কৰি দিব। ভিডিঅ'টো চোৱাৰ বাবে আপোনাক বহুত বহুত ধন্যবাদ।